গাইস আমি আজি আহিলো কামাখ্যা মন্দিৰ বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলো পোৱা নাছিলো আজি আহিলো যাতে সকলোৰে মংগল হওক তাকে অকমান পূজা কৰি আহোগে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰিম আমি জাষ্ট এতিয়া নামিছো গাড়ীৰ পৰা আমি এতিয়া গৈ আছো খোজকাঢ়ি ইয়াত তাৰপিছত হেৰি আমি মানে জেগাত গাড়ী ৰাখি কিনে তাতে পাৰ্কিং মানে আগলৈ আনিব নিদিয়ে ভিৰ থাকে কাৰণে সেইকাৰণে এডোখৰ অকণ খোজকাঢ়ি গৈ আছোঁ আৰু আপোনালোকক দেখুৱাম বলক আমাৰ লগতে ইয়াতে আপোনালোকক এটা কথা মই জনাইছোঁ যে আপোনালোকে যদি মন্দিৰলৈ যাবলৈ বিচাৰে আপোনালোকে তলত মেইন গেটখনত তাতে গাড়ী পাব তাৰ পৰাই আপোনালোকে ভান আছে চাৰিচকীয়া তো ভান হওক মেজিক হওক এল্টো হওক যিকোনো এইবিলাকত আপোনালোকে পাৰ পাৰ্চন 30 টকা দি কিনে যাব পাৰিব মন্দিৰলৈ আৰু আপোনালোকে যদি বাছত যাব বিচাৰে তো তেনেকৈ সুবিধা আছে বাছত আপোনালোকে পাৰ পাৰ্চন 15 টকা ল'ব তো আপোনালোকে তেনেকৈ যাব পাৰে মন্দিৰলৈ পূজা কৰিবলৈ দুইটা গৈ আছোঁ মানুহ আছে পূজা কৰিলোঁ তাৰপিছত এই চাকি তাকি জ্বলালোঁ পূজা কিছুমান জেগাত মানে কেমেৰা কৰিব নিদিয়ে আৰু কেমেৰা যদি ভৰাই মানে 21 টকা ফাইন কিছুমান জেগাত মানে মোবাইল যদি কৰিব নিদিয়ে সেইটো এটা ভালেই নিয়ম তাকে এতিয়া আমি চাইকেল এতিয়া ভাঙিলোঁ তাকে এতিয়া আৰু অকণমান কৰোঁ মন্দিৰৰ আশে পাশে দেখিছে ইয়াত ভক্তৰ পুৰা ভিৰ পুৰা লাইন পাতি গৈ আছে আৰু
পূৰা বহুত দেৰি তেওঁলোকে একদম পূৰা লাইনত থাকে, তেতিয়াহে আৰু একদম ভিতৰত সোমাব পাৰে। 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা লাইনত থাকি তেওঁলোকে গৈ থাকিব, তেতিয়াহে ভিতৰত পাবগৈ। মই দেখুৱাই দিছোঁ আপোনাক। আৰু এইফালে মন্দিৰ বহুত ধুনীয়া লাগিছে, মনটো অকণমান শান্তি লাগিছে আহি কিনে, যাতে আজি আৰু মনোকামনাবিলাক পূৰণ হয়, যি বাধা বিঘিনি আছে সেইবিলাক যাতে দূৰ হওক, সেইকাৰণে আহিলোঁ আমি দুয়ো। এতিয়া আমি অকণমান ফুৰিম, চাম আৰু আপোনালোককো দেখুৱাই আছোঁ। কেনেকুৱা পালে কমেণ্ট কৰি জনাব ভগৱানৰ নামত। আৰু আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ আৰু ঠিক আছে। সকলোৰে মংগল হওক, ভালে হওক। বাই বাই।